হেল্ল' গাইজ, আজি লৈ আনিছোঁ আপোনালোকক সৰু পথাৰলৈ। সৰু পথাৰত আপোনাৰ সতী সাধনী দিৱস উদযাপন কৰা হ'ব। 21 এপ্ৰিল তাৰিখে উদযাপন হ'বলগীয়া স্থলীটো কেনেকুৱা ধৰণেৰে প্ৰস্তুত কৰিছে, সেই প্ৰস্তুতিখিনি দেখাবৰ কাৰণে মই আহিছোঁ ইয়ালৈ। একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখাম সতী সাধনীৰ প্ৰতিমূৰ্তি যিটো বনাই থোৱা আছে, 30 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ ওচৰলৈ গৈ আছোঁ। মই দেখাম আপোনালোকক কিমান ওখ। কৃষ্ণ, ইমান ডাঙৰ প্ৰতিমূৰ্তি। চব তলত ৰখি আছোঁ, একেবাৰে নিজকে সৰু পৰুৱা পুতলা নিচিনা লাগিছে। বুকুখন একদম পূৰা ধপ ধপ কৰি আছে, গম পাইছেনে? ধপ ধপ কৰি আছে। অকলশৰীয়া অনুভৱ কৰিছিল যেতিয়া আপোনাৰ চন্দনগিৰি পৰ্বতত যেতিয়া অকলশৰীয়া হৈ পৰিছিল, সেইটো জেগাত যদি আমাৰ অসমবাসী বৰ্তমান অৱস্থাত এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা হ'লে হয়তো আমাৰো হাতত হয়তো ক'বলৈ ভাষা নাই। আৰু সতী সাধনী বুলি ক'লেতো আপোনালোকে নিশ্চয় গম পাইছে যে চুতীয়া লোকসকলৰ শেষৰ ৰাণী হিচাপে পৰিগণিত হোৱা আপোনাৰ সতী সাধনী। গোটেইখিনি জেগা আপোনালোকক দেখুওৱাৰ আগতে আহক সাধনীৰ বিষয়ে কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ। ধীৰ নাৰায়ণৰ একমাত্ৰ পুত্ৰী সাধনী। চুতীয়াসকলৰ অষ্টম ৰজা ধীৰ নাৰায়ণ আছিল। বহু বছৰ সাধনা কৰাৰ পাছত আপোনাৰ সাধনীক জন্ম লাভ কৰিছিল। সেইটো কাৰণে সাধনীৰ নাম সাধনী ৰখা হৈছিল। সাধনাৰ ফলত পোৱাৰ কাৰণে সাধনী নাম পোৱা গৈছিল। গতিকে জন্ম পোৱাৰ পাছত লাহে লাহে যেতিয়া সাধনী ডাঙৰ হৈ আহিল, তেতিয়া ৰজাই নিজৰ বাপেকে নিজৰ ছোৱালীক যথেষ্ট শিক্ষাৰে শিক্ষিত কৰিছিল। তুলি তালি ডাঙৰ কৰাৰ পাছত শিক্ষাৰে শিক্ষিত কৰিছিল। তাৰপিছত লাহে লাহে কি হৈ গ'ল, ছোৱালীজনী গাভৰু হৈ গ'ল, বিয়াৰ যোগ্য হৈ গ'ল। তেতিয়া যোগ্য হোৱাৰ পাছত এটা দৰা বিচাৰিলে ছোৱালীজনীৰ কাৰণে, সাধনীৰ কাৰণে। দৰা বিচৰাৰ পাছত যেতিয়া এদিন ৰজা ধীৰ নাৰায়ণে যেতিয়া আপোনাৰ ফুৰিবৰ কাৰণে ওলাই গৈছিল, ফুৰিবৰ কাৰণে ওলাই যাওঁতে শদিয়া মৈদানৰ ওপৰত এটা কেৰেকেটুৱা বগাই থকা দেখিলে। তেতিয়া ৰজাই ভাবিলে যে যিগৰাকী ল'ৰাই এই কেৰেকেটুৱাটো এটা শৰবিদ্ধ কৰি বধ কৰিব পাৰে, সেইগৰাকীয়েই সাধনীৰ গিৰিয়েক হ'ব পাৰিব, নাইবা সাধনীৰ গিৰিয়েক হোৱাটো যোগ্য বুলি ভাবি এদিন স্বয়ম্বৰ কৰি পেলালে। স্বয়ম্বৰ কৰি পেলাওঁতে একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা আপোনাৰ নিত্যা বুলি এজন ল'ৰাই এটা শৰতে সেই কেৰেকেটুৱাটোক শৰবিদ্ধ কৰি মাৰি পেলাইছিল আৰু সাধনীক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিছিল। সাধনীক বিয়া দিয়াৰ পাছত অষ্টম ৰজা ধীৰ নাৰায়ণে নিজৰ জী আৰু জোঁৱাইক নিজৰ ৰাজ্যখন শাসন কৰিব, নিজৰ ৰাজ্যখন চলাবৰ কাৰণে জী আৰু জোঁৱাইক গোটেই ৰাজ্যখন অৰ্পণ কৰি দিছিল। অৰ্পণ কৰোঁতেতো তেতিয়াতো নিতাপাল একেবাৰে নতুন এজন মানুহক ঘপককৈ আপোনাৰ ৰজা বনাই দিলেতো ৰজাৰ বহুতো নীতি নিয়ম থাকে। এখন ৰাজ্য, বিৰাট ডাঙৰ এখন ৰাজ্য চলাবৰ কাৰণেতো যথেষ্ট কষ্ট হয়, ইমান টেলেণ্টেড নহয়। তেতিয়া আহোমসকলৰ ৰজা দিহিঙীয়াই সেই দুৰ্বলতাৰ সুযোগ লৈ এই চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ প্ৰৱেশ কৰিলে। আহোমসকলৰ ৰজা দিহিঙীয়াই যেতিয়া নিতাপালক পৰাস্ত কৰিলে বা বধ কৰিলে, বহুতো চল বল কৌশল কৰি পেলাই যেতিয়া নিতাপালক বধ কৰিলে, তাৰপাছত সতী সাধনীয়ে চন্দনগিৰি নামৰ এটা পৰ্বতত গৈ পেলাই আত্মগোপন কৰি থাকিবলগীয়া হৈছিল। আত্মগোপন কৰি এটা নাৰী বাহিনীৰ সৃষ্টি কৰিছিল, এটা নাৰী বাহিনীৰ গঠন কৰিছিল। আৰু সেইটো নাৰী বাহিনী হৈ গ'ল আমাৰ অসমৰ প্ৰথমটো নাৰী বাহিনী, য'ত শত্ৰুক পৰাস্ত কৰিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি যুদ্ধ কৰিছিল। পাহাৰৰ ওপৰৰ পৰা শিল বগৰাই শত্ৰুপক্ষৰ বহুত মানুহ বধ কৰি পেলাইছিল। কিন্তু অৱশেষত আহোম ৰজা দিহিঙীয়াই পৰাস্ত কৰিছিল। আহোম ৰজা দিহিঙীয়াই যেতিয়া সতী সাধনীক পৰাস্ত কৰিছিল, তেতিয়া দিহিঙীয়াই সতীক আত্মসমৰ্পণ কৰিবলৈ কৈছিল আৰু ৰাজ্যখন গতাই দিবলৈ কৈছিল। আৰু লাষ্টত এটা সুবিধা দিলে, এটা চান্স এটা দিলে যে সতী সাধনীক বধ নকৰে, হত্যা নকৰে, খালি আৰু আহোম ৰাজ্যৰ ৰাণী কৰি ৰাখিব বুলি এটা প্ৰস্তাৱ দিছিল। কিন্তু এই প্ৰস্তাৱ মানি ল'ব পৰা নাছিল সাধনীয়ে। সেইকাৰণে শেষত সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা আত্মবলিদান দিবলৈ বাধ্য হৈ পৰিছিল। ইয়াতে আৰু যথেষ্ট কাম হৈ আছে। আপোনাৰ পিছফালে সেইফালে ইয়াতো ওচৰতে পুখুৰী এটা হৈ আছে, গছ ৰোপণৰ বৃক্ষৰোপণৰ কামো চলি আছে আৰু ষ্টেজো বনাই আছে ওচৰতে। মোৰ সেইফালে দেখিবলৈ পাইছে ষ্টেজ, সৰু সৰু ষ্টেজ। কি কৰিব নকৰিব নাজানো, আৰু ডেক'ৰেশ্যনৰ কাৰণে যথেষ্ট ষ্টেজ সৰু সুৰাকৈ হ'লেও বনাই থোৱা আছে। আৰু মুখ্য আকৰ্ষণৰ কাৰণে এইখিনি
ঘৰ বনাই চাংঘৰ খেৰৰ ঘৰ বনাই থকা হৈছে গাইজ। আৰু ইয়াত CMO আহিব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আহিব। গতিকে ইয়াৰ পৰা অকণমান 3 কিলোমিটাৰমান আঁতৰত যাব লাগিব সৰুপথাৰ মহাবিদ্যালয়। এই মহাবিদ্যালয়খনৰ ওচৰতে নতুনকৈ এখন প্ৰেক্ষাগৃহ আছে, উন্মোচনো কৰিব, লগতে তাত ভাষণো দিব। গতিকে সেই জেগাডোখৰলৈকেও মই আপোনালোকক লৈ যাম, দেখাম তাৰ পৰিৱেশ কেনেকুৱা ধৰণৰ হৈছে। গাইজ এইখনেই হৈছে সৰুপথাৰ মহাবিদ্যালয়খন। হিমন্ত বিশ্ব শৰ্মা ইয়ালৈকেও আহিব। গাইজ এইখন হৈ গ'ল গাইজ সৰুপথাৰ মহাবিদ্যালয়খন। তাৰপিছত সৰুপথাৰ মহাবিদ্যালয়খনৰ লগতে লাগি আছে আপোনাৰ এই মুহিকান্ত কাকতিৰ প্ৰেক্ষাগৃহ, যিখন প্ৰেক্ষাগৃহ আপোনাৰ 21 এপ্ৰিল তাৰিখে উন্মোচন কৰা হ'ব। গাইজ আপোনালোকে দেখিছে এইফালে মুখৰ যিখন আপোনাৰ ষ্টেজ, প্ৰেক্ষাগৃহৰ ভিতৰত এইখন ষ্টেজৰ ওপৰতে হিমন্ত বিশ্ব শৰ্মা আহিব আৰু ভাষণ দিব ইয়াতে। কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, ওপৰত একদম যথেষ্ট জাবৰ জোঁথৰ, বটল, পানী কিবা কিবি ঢেৰ লেতেৰা পেতেৰা হৈ আছে এতিয়া। ৱাও! আৰু এইফালে থাকিব আমাৰ সাধাৰণ জনতা, একদম পূৰা চিকচিকীয়া কৰি দিয়া হৈছে। CM আহিব ন, চাফ চিকুণ হ'বই আৰু। এইফালে বৃহৎ আকাৰৰ এটা ষ্টেজ বনাই থকা হৈছে, বৰ ধুনীয়া ষ্টেজ বনাই থোৱা হৈছে, যথেষ্ট আহল বহল। এই 7 বহাগৰ দিনা 21 এপ্ৰিল তাৰিখে মই আকৌ আহিম। এতিয়া মই ষ্টেজ ইয়াৰ পৰিৱেশখিনি মইতো দেখাবলৈ আহিছোঁ, খালি উদযাপন যেতিয়া কৰা হ'ব, উন্মোচন যেতিয়া কৰিব, সেইদিনাও মই আহি পেলাই আপোনালোকৰ ইয়াৰ পৰিৱেশখিনি দেখাম। গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ, আৰু আপোনালোকে আহিব জেগাডোখৰত চাব উদযাপনস্থলী। অহা 21 এপ্ৰিল তাৰিখে ইয়াত উদযাপন কৰা হ'ব সৰুপথাৰত। গতিকে আপোনালোকেও আহিব।